আৰু মোৰ বন্ধুকো লগ পালোঁ, মই বিষ্ণুক লগ পালোঁ। বিষ্ণু ইয়াতে থাকে, গুৱাহাটীতে থাকে। ই হৈছে আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত একেলগৰ হৈ আমি কলেজত একেলগতে পঢ়িছিলোঁ। ছোৱালী লগ পালোঁ, ইয়াক মই ফোন কৰিলোঁ। ই ইয়াত ডিউটিতে আছে। চেষ্টা কৰা, সকলোৱে চেষ্টা কৰা, চেষ্টা অসাধ্য একো নাই। যাতে আজি যেনেকৈ মই ভিডিঅ'ত দেখাইছোঁ, আপোনালোকে দেখিছে নেক্সট ইয়েৰ যাতে ইয়ালৈ আহি এপইণ্টমেণ্ট ল'বলৈ আহিব পৰা। আৰু আছোঁ বৰ্তমান সৰু সজাই ষ্টেডিয়ামত গুৱাহাটীত। স্পেচিয়েল দিন যিবিলাক মানে আছাম পুলিচত আজি নিযুক্তি লাভ কৰিব, তেখেতসকলৰ কাৰণে স্পেচিয়েল দিন। চ' ময়ো আহিলোঁ, মোৰ লগৰ আহিছে, বা আহিছে তাৰ লগতে। বৰ্তমান আমাৰ CM ছাৰে লেকচাৰ দি আছে, ভাষণ দি আছে। চ' চাওক, ভাৰত মাতা কৈ আছে। শেষ হ'ল চাগে লেকচাৰ তেখেতৰ। গোটেই মানুহবিলাক আহিছে এপইণ্টমেণ্ট ল'বৰ কাৰণে। এইবাৰ যিয়ে যিয়ে মানে পাইছে এপইণ্টমেণ্ট পাইছে, নেক্সট আৰু পাবলগীয়াবিলাকে চাই থওঁ। এয়া চব আজি নিউলি এপইণ্টেড মানে এপইণ্টমেণ্ট ল'ব আহিছে আৰু অসম পুলিচত যিবিলাকে আজি পাইছে চাকৰি। লাকি বুলি নকওঁ, কষ্টৰ বলত পাইছে। চ' এই ভিডিঅ'টো মানে যিটো আপকামিং যিবিলাক মানে প্ৰস্তুতি চলাই আছে, প্ৰিপেৰেশ্যন চলাই আছে, ভাইটি ভণ্টিহঁত বা মাক দেউতাকসকলৰ কাৰণে সুবিধা হ'ব বুলি ভাবোঁ। এবাৰ চাই লওক। তোমালোকেও যাতে নেক্সট যেতিয়া আহিব ৰিক্ৰুইটমেণ্ট, তেতিয়া যাতে তোমালোকেও ল'ব পাৰা। ল'ব লাগে বুলি নকওঁ মই মানে নকওঁ যে মধ্যবিত্ত বুলি নকওঁ। মধ্যবিত্ততকৈ যিখিনি তলৰ ৰেখাৰ, তাৰ যিবিলাক মানে ল'ৰা ছোৱালী, ভাইটি ভণ্টি। এয়া হৈছে মোৰ বিষ্ণুদেৱ সোণোৱাল, মোৰ বন্ধু, ডিউটিত আছে, লগ পালোঁ। এইবাৰ শ্ৰী বাউজাম চালচালে ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচৰ আপতকালীন উদ্ধাৰকাৰী পদৰ বাবে নিযুক্তি পত্ৰ। এইটো তোমাৰ নাম ক'ব দিয়া, ইয়াৰ নামো ক'ব দিয়া। যোৱা ধন্যবাদ। যিসকল মানে তেখেতসকলৰ কাৰণে বিশেষ অনুপ্ৰেৰণা যোগাব বুলি ভাবিছোঁ মই। চাফাই কৰ্মচাৰী এইফালে চাওক, আপোনাৰ CM ছাৰো আছেহি। মই ঠিক ধৰিব পৰা নাই, ভিডিঅ'টো ধৰিব নোৱাৰিব আপোনালোকে। এইবাৰ শ্ৰীমতী ববিতা হাজৰিকা। ত' ইহঁতক দেখিলে যাতে আপোনালোকে বা তোমালোকে মানে অনুপ্ৰেৰণা পোৱা, সেইকাৰণে ভিডিঅ'টো বনাইছিলোঁ। আৰু মই আহিছোঁ, মোৰ লগৰ আহিছে। আৰু মোৰ বন্ধুকো লগ পালোঁ, মই বিষ্ণুক লগ পালোঁ। বিষ্ণু ইয়াতে থাকে, গুৱাহাটীতে থাকে। ই হৈছে আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত একেলগৰ হৈ আমি কলেজত একেলগতে পঢ়িছিলোঁ। ছোৱালী লগ পালোঁ, ইয়াক মই ফোন কৰিলোঁ। ই ইয়াত ডিউটিতে আছে। চেষ্টা কৰা, সকলোৱে চেষ্টা কৰা, চেষ্টা অসাধ্য একো নাই। যাতে আজি যেনেকৈ মই ভিডিঅ'ত দেখাইছোঁ, আপোনালোকে দেখিছে নেক্সট ইয়েৰ যাতে ইয়ালৈ আহি এপইণ্টমেণ্ট ল'বলৈ আহিব পৰা। আৰু আছোঁ বৰ্তমান সৰু সজাই ষ্টেডিয়ামত গুৱাহাটীত। শেষত আহিবৰ সময়ত হোটেলত ভাত এসাঁজ খাই আহিলোঁ। আপোনাৰ জালুকবাৰী ফ্লাইঅভাৰৰ ওচৰতে আছে, নিচেই কাষতে। কৌপাত বুলি কয় হোটেলখন, কৌপাত নামত আছে, অসমীয়া নাম। শুনিছেনে নাজানো, কৌপাত। আপোনাৰ মেনুখনো বহুত ডাঙৰ বা বেছি মেনু নহয়। আপুনি ধুনীয়াকৈ মাছ ভাত, কুকুৰা মাংস হওক বা ছাগলী মাংস, হাঁহৰ সৈতে খাব পাৰিব। বহুত বেছি দামো নহয় আৰু বহুত পৰিপাটি হয়, চাফ চিকুণ হয়। ধুনীয়াকৈ এসাঁজ খাব পাৰিব। কাঁহৰ বাচন বৰ্তনত দিছে খানা, ভাল লাগিলে খাই। আৰু খানা খাই গুচি আহিলোঁ আৰু শেষত ঘৰলৈ।